নিশ্চয় হ'ব এখেতে হাৰা নিজৰ ভয়ত এখেতে কয় BPF দল নাই দেখি জাম্বা ভাবিছে নেকি ৰাইজে দেখা নাই নেকি আমাৰ ঢেকিয়াজুলি বাসী যে ৰাইজে যে BPF দল আছে নে নাই BPF দল হৈ পেলাই যেটো অশোক সিঙালে 18 বিঘাৰ মাটি যেটো কাঢ়িছে সেইটো যাতে ঘূৰাই দিয়ে যেন আহক সকলোৱে মিলি জুলি অশোক সিঙাল হাতৰ ঢেকিয়াজুলি বাচক শ্লোগানটো আমি আৰম্ভ কৰোঁ অশোক সিঙালে কি কৰিছে আমাৰ ইয়াত BPF দলৰ বেনাৰ পোষ্টাৰ হাগ্ৰামা মৈলী ছাৰৰ পোষ্টাৰ লগতে ৱাল পেন গোটেই খাটাক আঁতৰাই দিছে এখেতে কৈ BPF দল নাই কি কম এখেতে কৈছে ঢেকিয়াজুলিত BPF নাই কোনে কৈছে অশোক সিঙালে তো যেটো নেকি কৈছে যে BPF দলটোক মানে ইনসাল্ট কৰিছে এখেতে আজিলৈকে BPF দল হৈ পেলাই আমি বিজেপিক আজিলৈকে যেটো এলায়েন্সত আছে আমি সেই হিচাপত আমি আজিলৈকে একো কোৱা নাই কিন্তু এখেতে খৌখি দিনা আমাৰ যেতিয়া নেকি আমাৰ CM ছাৰে গুপ্তেশ্বৰ দেৱালয়ৰ পৰা যেটো নেকি যাত্ৰা আশীৰ্বাদ যাত্ৰা তাৰ দুদিন আগত অশোক সিঙালে কি কৰিছে আমাৰ ইয়াত BPF দলৰ বেনাৰ পোষ্টাৰ হাগ্ৰামা মৈলী ছাৰৰ পোষ্টাৰ লগতে ৱাল পেন গোটেই খাটাক আঁতৰাই দিছে এখেতে কৈ BPF দল নাই ইমান মিছা কথা কেলে আমাক কি জাম্বা ভাবিছে নেকি হে এখেতক আমাক ভাবিছে শহীদ নগৰী মানুহকেইটাক এই অলপ মূৰ্খ বুৰ্বক বুলি ভাবিছে আমাক সেইটোতো নহ'ব আৰু এটা কথা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আমি অনুৰোধ জনাওঁ ঢেকিয়াজুলি বাসী হিচাপে লগতে আমি BPF দল হৈ আপোনাক জনাওঁ এখেতে যেটো নেকি BPF দলৰ প্ৰতি যোনটো নেকি এগ্ৰেছিভ সেইটো যদি থাকে আপোনাক মই এটাই অনুৰোধ ঢেকিয়াজুলি যেটোখন সিট তাতে যাতে ফ্ৰেণ্ডশিপভাৱে খেলা হয় যেহেতু এখেতে বিচাৰি আছে BPF দলক আহক পাৰে নে মই পাৰোঁ নে সি পাৰে এখেতৰ এই বস্তুটো হৈ আছে তো মুখ্যমন্ত্ৰী মহোদয় মই এটাই অনুৰোধ বা আমাৰ মামা সকলোৰে মৰমৰ মামা হেমন্ত বিশ্ব শৰ্মা ডক্টৰ হেমন্ত বিশ্ব ছাৰ মামালে এটাই অনুৰোধ যে ঢেকিয়াজুলিত আপুনি এবাৰ ফ্ৰেণ্ডশিপভাৱে এৰি দিয়ক আমি NDAতে থাকিম NDA এলায়েন্স আছে যেহেতু থাকিব আমাৰ যেহেতু এখেতে আমাৰ হাগ্ৰামা মৈলী ছাৰ আৰু BPF দলক চ্যালেঞ্জ কৰিছে সেয়ে আপুনি এবাৰ ঢেকিয়াজুলি যেটো নেকি সিট আপুনি এৰি দিয়ক অশোক সিঙালৰ লগত BPF চাওক কাৰ কিমান কি সাহস আছে এখেতে কৈ আছে মই I am the only one সেইটো নহ'ব কাৰণ সকলোৰে অধিকাৰ আছে সকলোৰে ৰাজনীতিত আহা অধিকাৰ আছে আৰু সকলো দলক সন্মানটো থব লাগে কিন্তু এখেতে যেটো BJP দলৰ নীতি আদৰ্শ সেইটো নোহোৱা কৰি লৈছে আৰু এখেতে যেটো নেকি NDA এলায়েন্সৰ কথাটো কৈছিলে NDA টো মানে এখেতে BPFৰ লগত নাই মিত্ৰতাটো বিচাৰা নাই যেটো নেকি এখেতৰ মন্তব্য তো সেয়ে ঢেকিয়াজুলি সিটখনত ৰাইজকে অলপ জনাওঁ যে যেহেতু ৰাইজে যেহেতু ৰজা তো ৰাইজে বিচাৰিছে BPF দলক খেলা তো এবাৰ অশোক সিঙাল ভিজ BPF ঢেকিয়াজুলি ৰাইজ হিচাপে শহীদ নগৰী ৰাইজ হিচাপে আমি এবাৰ যুঁজ দিওঁ আৰু লগতে এটা বস্তু স্পষ্ট ফ্ৰেণ্ডশিপভাৱে খেলো আহক ঢেকিয়াজুলিত BPF দল আৰু অশোক সিঙাল এবাৰ অশোক সিঙাল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি ঢেকিয়াজুলি নিশ্চয় হ'ব এখেতে হাৰা নিজৰ ভয়ত এখেতে কয় BPF দল নাই দেখি জাম্বা ভাবিছে নেকি ৰাইজে দেখা নাই নেকি আমাৰ ঢেকিয়াজুলি বাসী যে ৰাইজে যে BPF দল আছে নে নাই গাঁৱে ভূঞে কিমান খুদি চাওকচোন BPFৰ কেনেকুৱা চলি আছে এখেতে ভাবিছে মানে মামাৰ ওচৰত আমাৰ CM মামাৰ ওচৰত সি মামাক জাম্বা ভাবিছে যে তাৰ আগত আহি পেলাই বিভিন্ন দল সংগঠনৰ বেনাৰ পোষ্টাৰ সাইড কৰি পেলাই ৱাল পেন সাইড কৰি পেলাই মই ইয়াত টিকেটটো পাব লাগে হেতু কাৰণে আমাৰ CM ছাৰলৈ অনুৰোধ জনাওঁ আপুনি নিজে এবাৰ চাওক ঢেকিয়াজুলি বাসীত সঁচাকৈ অশোক সিঙালো লাগে নে কাক লাগে কিন্তু এটা বস্তু স্পষ্ট যেহেতু এখেতে আমাৰ BPF দলক ডিসৰেসপেক্ট কৰিছে যে BPF দলৰ প্ৰতি যেটো নেকি মন্তব্য দিছে আমি এইটো গৰিহণা দিছোঁ আৰু লগতে আমি এইটো ৰাইজক স্পষ্টকৈ কৰোঁ ঢেকিয়াজুলি বাসীত BPF দল খেলাটো প্ৰায় নিশ্চিত হৈ আছে খালি কেইদিনমান দিন ৰখক আহক সকলোৱে মিলি জুলি অশোক সিঙাল হাতৰ ঢেকিয়াজুলি বাচক শ্লোগানটো আমি আৰম্ভ কৰোঁ আৰু লগতে কি কম NDA এলায়েন্সৰ কথাটো সবে কয় কিন্তু NDA এলায়েন্স হিচাপে অশোক সিঙালে বিচাৰা নাই আমাৰ BPF দলক এটা স্পষ্ট হৈ গৈছে সেইভাবে ঢেকিয়াজুলি যেটো নেকি সিট আমি তাতে ফ্ৰেণ্ডলিভাৱে খেলো অশোক সিঙাল পাৰে না আমি BPF দলে পাৰে অশোক সিঙাল ভিজ BPF দল
যিটো নেকি আমাৰ হাগ্ৰামাৰ ছাৰ আৰু BPF দলৰ এখেতে যিটো নেকি কৈছে আমি সেইটো কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আৰু CM ছাৰলৈ অনুৰোধ NDA থাকিব এলায়েন্স থাকিব ধুনীয়া কিন্তু অশোক সিংহাল যদি সেই তেনেকুৱা কৰে আমিতো ইয়াতে BPF দলৰ হৈ আমি ইয়াতে খেলাটো একদম প্ৰায় নিশ্চিত ধন্যবাদ কি কম এখেতকতো মাটি বুলি ক'লে এখেতে পগলা হৈ যায় এটা বস্তু জানিব লাগে মানুহ মৰিলে মাত্ৰ অলপহে মাটি লাগে এডোখৰহে লাগে এখেতে যে মাটিৰ যিটো নেকি আমাৰ অসমীয়া ল'ৰা এটা যুৱক নতুন প্ৰজন্ম খেতি ব্যৱসায় চাহপাতৰ যিটো নেকি সেকেতে সি কৰি আছিলে এখেতৰ যিটো প্ৰলোভন দি পেলাই সেইটো কৰিলে লগতে চাওক কোননো হয় এই ল'ৰাটো আমাৰ শহীদ নগৰীৰ ল'ৰা আমাৰ ৰাইজসকলে বুজিব লাগে আজি অসমীয়া ল'ৰা এটাৰ যে মাটি কাঢ়াটো এইটো আপোনালোকে নিজে দেখিছে আমিনো কি ক'ম জগদীশ কলিতাৰ যিটো নেকি মাটি কাঢ়াত এইটো ভাল হোৱা নাই আমি BPF দলৰ পৰা এইটো গৰিহণা দিছোঁ যে সেইটো BJP দলৰ নীতি আদৰ্শ নহয় সবকা সাথ সবকা বিকাশ কয় কিন্তু সেই বস্তুটো এখেতে কৰা নাই মাটিৰ অধিকাৰ ভূমিৰ অধিকাৰ এখেতে কয় কিন্তু নিজেই দেখোন আমাৰ অসমীয়া থলুৱা ল'ৰা যিটো নেকি মাটি কাঢ়িছে সেইটোতো একদম ভাল হোৱা নাই আৰু সেইটো আমি গৰিহণা দিছোঁ আৰু এইটো আমাৰ সন্মানীয় আমাৰ হেমন্ত মামালে চিফ মিনিষ্টাৰ ছাৰলৈ এইটোৱে অনুৰোধ যে সেই মাটিটো যাতে ন্যায় পায় সেইবাবে আমি অনুৰোধ জনালোঁ BPF দল হৈ পেলাই যিটো অশোক সিংহালে 18 বিঘাৰ মাটি যিটো কাঢ়িছে সেইটো যাতে ঘূৰাই দিয়ে যেন ধন্যবাদ